ভৌমবংশ বৰ্তমানৰ অসমক প্ৰথম অৱস্থাত প্ৰাগজ্যোতিষপুৰ বুলি বহুতো শাস্ত্ৰত পোৱা যায়। এসময়ত এই প্ৰাগজ্যোতিষপুৰ হৈ পৰিছিল নৰকাসুৰৰ ৰাজধানী। উপকথা মতে হিন্দুৰ প্ৰধান দেৱতা বিষ্ণুৱে 12 অৱতাৰত পৃথিৱী অৰ্থাৎ ভূমি দেৱীৰ গৰ্ভত নৰকাসুৰৰ জন্ম হয়। বিভিন্ন তথ্য অনুসৰি জনা যায় যে মাতৃ ভূমি দেৱীয়ে এই পুত্ৰটি বিদেশ ৰজা জনকৰ যজ্ঞস্থানত এটি মৃত মানুহৰ লাওফলাত এৰি অন্তৰ্ধান হয়। জনকে যেতিয়া এই যজ্ঞস্থান পৰিষ্কাৰ কৰায় তেতিয়া সেই শিশুটিক পায়। মানুহৰ লাওখলাত জন্ম পোৱা বাবে এই শিশুটিৰ নাম নৰক থোৱা হয়। নৰক সেই সময়ত ৰজাৰ ঘৰত লালন পালিত হৈ অস্ত্ৰ-শস্ত্ৰত পাৰ্গত হৈ পৰিল। সেই সময়ত ৰজাৰ নৰকৰ পাৰ্গত্যৰ গুণবোৰ দেখি ৰজাৰ ভয় হোৱাত এগৰাকী ৰাণীৰ আগত সকলো কথা কয়। এইবোৰ কথাৰ উমান পাই ভূমি দেৱীয়ে নৰকক সকলো কথা বিৱৰি কয় আৰু নৰকক প্ৰাগজ্যোতিষপুৰলৈ লৈ আহে আৰু সেই সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰজা ঘটকাসুৰক বধ কৰি নৰকাসুৰক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতি দিয়া হয়। তেওঁৰ মাতৃৰ নামত প্ৰতিষ্ঠা কৰা বংশটোক ভৌমবংশ বুলি কোৱা হয়। এসময়ত তেওঁ বহু তপস্যা কৰি ভগৱান ব্ৰহ্মাৰ আশীৰ্বাদ লাভ কৰে যে তেওঁ কোনো অসুৰ বা দেৱতা আদিয়ে বধ কৰিব নোৱাৰে। এই বৰ লাভ কৰি তেওঁ এজন অতি বিশ্বাসী আৰু ধৰ্মপ্ৰাণ ৰজা আছিল যদিও পিছলৈ শোণিতপুৰৰ ৰজা বানাসুৰৰ লগত মিত্ৰতা হৈ অত্যাচাৰী হৈ উঠে। তেওঁ বিভিন্ন সময়ত নাৰীক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। আনকি নৰকে আদিতিৰ কাণৰ ফুলি চুৰি কৰিছিল আৰু স্বৰ্গ মৰ্ত্যত ত্ৰাসৰ সৃষ্টি কৰিছিল। এনে সময়তে তেওঁ এক শুভ ফলৰ আশাত নৰকাসুৰে মা কামাখ্যা দেৱীৰ শক্তিপীঠৰ পূজা আয়োজন কৰে। তেওঁ পূজাত সন্তুষ্ট হৈ দেৱী তেওঁৰ পূজাৰ প্ৰকট হয়। মা কামাখ্যাৰ ৰূপ দেখি নৰক দেৱীৰ প্ৰেমত মোহিত হয় আৰু অসুৰ ৰজা দেৱীক বিয়া পাতিবলৈ প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱ শুনি মা কামাখ্যাই এটি বুদ্ধি উলিয়ালে আৰু ৰজাক ক'লে যে তেওঁ ভক্তবৃন্দই বহু কষ্টৰে শক্তিপীঠলৈ যাব লগা হয়। সেয়েহে তেওঁ পাহাৰৰ ওপৰলৈ যোৱা এটি খটখটি নিৰ্মাণ কৰিবলৈ ক'লে আৰু এটি জিৰণি কোঠা এক ৰাতিৰ ভিতৰত উলিয়াবলৈ কয়। যদি এই কাম সম্পূৰ্ণ হয় তেন্তে দেৱীয়ে ৰজাৰ লগত বিয়াত বহিব বুলি বিশ্বাস দিয়ে। দেৱী এই সময়ত ভাবিছিল যে এই কামটো কৰা অসম্ভৱ আছিল, কিন্তু নৰকে খটখটিৰ কাম সম্পূৰ্ণ কৰি ৰাতিপুৱা 9 পুৱাতে জিৰণি কোঠা নিৰ্মাণত লাগি যায়। এই কথা দেৱীৰ কাণত পৰাত এটা মায়াময় কুকুৰাৰ দ্বাৰা ডাক দিয়াই ৰাতিপুৱা হোৱাৰ ইংগিত দিয়ে, যাৰ ফলত নৰকৰ সকলো কাম আধৰুৱা হৈ পৰে। এই দেখি নৰকাসুৰ খঙত ৰঙা হৈ এই কুকুৰাটোক খেদি খেদি গৈ হত্যা কৰে আৰু সেই ঠাইডোখৰক বৰ্তমান কুকুৰাকটা গাঁও নামেৰে জনা যায়। এই চৰ্তত হাৰি নৰক অতি অত্যাচাৰী হৈ পৰিল। নৰকৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গৈ আছিল আৰু এই অত্যাচাৰ শ্ৰীকৃষ্ণই জানিব পাৰি নৰকক বধ কৰে আৰু তেওঁৰ পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতি দিয়ে। এতিয়া আহিছোঁ ইয়াৰ ওপৰত হ'বলগীয়া প্ৰশ্নসমূহৰ মাজলৈ। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰক, চেনেলটোক ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। নৰকাসুৰে কাক হত্যা কৰিছিল আৰু ভৌমবংশ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ঘটকাসুৰ। নৰকাসুৰৰ মাতৃ কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভূদেৱী। নৰকাসুৰে কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ভৌমবংশ। নৰকাসুৰক কোনে হত্যা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্ৰীকৃষ্ণ। নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্ৰীকৃষ্ণ। নৰকাসুৰৰ কৰ্মত কোনে বাধা দিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুকুৰা। কোন ৰজাৰ দ্বাৰা প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰা হৈছিল? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব।